Hello friends, আশা কৰো আপোনালোকে সকলোৱে ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালো। যদি হে ভিডিঅ'টো ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব আৰু যি সকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে মানে মই ইউটিউবত ফাৰ্ষ্ট ভিডিঅ' দিছো আগে পিছে ভিডিঅ' দিছো নিদিয়া নহয় কিন্তু একদম ভাল লগা ভিডিঅ' এটা দিয়া নাই আজি ফাৰ্ষ্ট দিম বুলি ভাবিছো আশা কৰো ভিডিঅ'টো ভালেই পাব আৰু যদি হে মোৰ নতুন ভিডিঅ'বোৰ চাবলৈ বিচাৰে মই যেহেতু ফাৰ্ষ্ট ভিডিঅ' দিম আৰু অনাগত দিনবোৰত মই ভিডিঅ'বোৰ আগবঢ়াম বুলি ভাবিছো যদি চাব বিচাৰে তেতিয়া হলে আপোনালোকে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশনবোৰ পুনৰবাৰ মানে আগে পাই গৈ থাকে তেতিয়া হলে বলক ভিডিঅ'টো আৰম্ভ কৰো আৰু কব যদিহে কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব নিজৰ ভন্টি বাইদেউ যি বুলি ভাবে তো আজি মই এটা ৰেপিড ফায়াৰ ৰাউন্ড লৈ আহিছো এয়া মোৰ ভন্টি তাইৰ লগত ভাবিছো এটা ৰেপিড ফায়াৰ কৰা যাওক ভাল লাগিব নতুন বছৰৰ প্ৰথম ভিডিঅ' হ'ব তো মই তাইক প্ৰথমে সুধো তোমাৰ ফুচকা ভাল লাগে নে মমো ভাল লাগে ফুচকা আৰু কেই নম্বৰ দিবা ফুচকা 10ৰ ভিতৰত 10 মানে বহুত ভাল লাগে ন আৰু চাওমিন ভাল লাগে নে ৰোল ভাল লাগে ৰোল অলপ জোৰকে কোৱা ৰোল মোৰো পিছে ৰোল ভাল লাগে কিন্তু ফাষ্ট ফুডবোৰ সকলোৰে ভাল লাগে মই জানো আৰু এতিয়া কও অসমীয়া অভিনেত্ৰীৰ ভিতৰত কাক বেছিকৈ ভাল লাগে ৰিম্পী বা নে আইমি বা মোৰো সবচে ফেভাৰিট আৰু বলিউডৰ ভিতৰত সলমান খান নে শাহৰুখ খান সলমান খান মোৰো ভাল লাগে আৰু কি সুধো ভাবিয়া পোৱা নাই চাহ ভাল লাগে নে কফি ভাল লাগে কফি মোৰো ফেভাৰিট আৰু ফ্ৰেঞ্চ ফ্ৰাইজ ভাল লাগে নে ফ্ৰাইড ৰাইচ ভাল লাগে ফ্ৰাইড ৰাইচ তাৰ পিছত খুদিম আইসক্ৰীম ভাল লাগে নে কোল্ড ড্ৰিংকস ভাল লাগে আইসক্ৰীম মোৰো ভাল লাগে তাইৰ ভাল লাগে কিন্তু মোৰো ভাল লাগে কিন্তু মোৰ সবচে মোমো বেছি ফেভাৰিট তোমাৰ কি ফেভাৰিট ফুচকা আৰু মোৰ হল মোমো তোমাৰ অসমীয়া সিনেমা বেছি ভাল লাগে নে বলিউডৰ সিনেমাবোৰ বেছি ভাল লাগে মই বলিউডৰ সিনেমাবিলাক চাই বেছি ভাল পাওঁ কিয় তুমিতো অসমীয়া কিয় ভাল নোপোৱা ভাল পাব লাগে অসমীয়া ভাষাটো শিকিব লাগে কাৰণ কিয় আমি যেহেতু অসমীয়া সদায় আগবঢ়াই লৈ যাব লাগিব তো নেক্সট কোৱেশ্চনটো হ'ল ক্ৰিকেটৰ ভিতৰত ক্ৰিকেট ভাল লাগে নে ফুটবল ভাল লাগে ক্ৰিকেট মোৰো ভাল লাগে পিছে আজিকালি নতুনকে ফুটবলো ভাল লগা হৈছে যেহেতু মানে চাবলৈ শিকিছো আৰু মোবাইল ভাল লাগে নে টিভি ভাল লাগে মোবাইল সবৰে চাগে মোবাইলে হয় আৰু তোমাক গৰম দিন ভাল লাগে নে ঠাণ্ডাৰ দিন ভাল লাগে গৰম মোৰটো একদম ভাল নালাগে দেই ঠাণ্ডাৰ দিন ভাল লাগে আৰু এতিয়া কও যে মাঘ বিহুৰ আয়োজন কেনেকুৱা যেহেতু আহি আছে মাঘ বিহু একো হোৱা নাই এতিয়ালে আমাৰ তাই যেহেতু পঢ়ি আছে হে তাইক একো প্ৰিপাৰেশ্যন চলোৱা নাই আৰু আমাৰো একো প্ৰিপাৰেশ্যন চলোৱা হোৱা নাই যেহেতু কেইদিনমান সময় বাকী আছে গাঁৱলৈ যাম ফুৰিম ধুনীয়াকৈ গাঁৱতে বিহুটো উদযাপন কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিম বাই বাই লাভ ইউ